পাখৰি সেইডোখৰ খাওঁতে তোৰ ইমান দেৰি লাগেনে ল'ৰাটোলৈ আহি তেজটোপা খালি তাক পাখৰি বুলি কৈছ চাহ শাহুমা নামানিম এইডালে খাৰাপ কোবাই দিম হাৰাম জাতি এইজনী মিনতি নহয় জানো খুইদা বহিছে আহক ভয় কিছু নাহক দুটামান কথা পাতি মিলি আহিছো তাকেহে গম পাই নে নাপায় কালি গুণা ধৰক বোৱাৰীক পলাই গ'ল নহয় তাকেহে গম পালো আজি গাঁৱৰ চুকত দেউতা মই যাওঁতে আশীৰ্বাদ কৰ যা বাছা যা কইনা চাবা যোৱা কথা সৰু হৈ নাহিবি কথাবিলাক আপত কবি হ'ব দে বাছা তোৰ পইচা আছে না পইচা নাই দেউতা পইচা তাকে তোৰ 60 টাকামান আছে লৈ যা সিয়া কৰতে হ'ব দে দেউতা আমাৰ হবা লাগা জঙে বহা সৰু হৈ নাহিবি কথাবিলাক আপত কবি হ'ব দে নবহু মই ঘুমাম শুনছ না আমাৰ জঙে চাহটা বনা চাহ নালগে মই ভাতে খাম জঙে তোমাৰ কাহ আহিছে নেকি কাহ নাই মোৰ কেঞ্চাৰ হৈছে আপিক মাত বিয়া কেনচেল কৰিব লাগিব ভাই ৰাকেশৰ জেং হ'ল গাড়ী উলিয়া বল কেলা খা সবে ইয়াতে মানে হয় কেনে মই আপুনি কোৱা আগত কি ভাবিছে জানা স্যার এই জানে কোৱা দে ওই রাবণ বল ঐ বুজিছ অৰ্ণৱ ছাৰে মেছেজ দিছে এক্সট্ৰা ক্লাছ হ'ব বোলে এতিয়া কি কৰো বে এটা কাম কৰ মেছেজ সেন্ডিং ফেইল বুলি লিখি পঠাই দে কেলা যদি মাৰে বাপাৰে চান্স দিয়ে দাদা তোমালোকে নামকেইটা কি কিনো টিকটকত দেখিছো মোৰ নামটো হৈছে অনুৰাগ শৰ্মা আৰু মোৰ অংকুৰাজ শৰ্মা আৰু মই হিমন্ত বিশ্ব শৰ্মা Any questions? Yes sir. Yes. वो टिकटॉक पे अगर कोई फनी वीडियोस बनाना हो तो एंड में No. ये वाला म्यूजिक डालना जरूरी है क्या ओ মা কি হ'ল মই বিয়া পাতিলো কি কাষ্টৰ ছোৱালী ইন্টাৰ কাষ্ট হয় যা তোক মই এঘৰীয়া কৰিলো আমাক কিয় একা ফুয়া কৰিলে ও হেন্দিক য়েছ পাপা ধুনীয়া ছোৱালী নো পাপা ধুনীয়া বোৱাৰী য়েছ পাপা বন্ধন গোটৰ কিস্তি